Hello guys, welcome back to my channel once again. Puনৰ স্বাগতম মোৰ চেনেললৈ আৰু আজি মোৰ vlogটো হ'ব porisoi season 3 behind the scenes যে কেনেকে shoot কৰে কেনেকে হেতু actually live show আছিলে কাৰণ finale আছিলে আৰু হেতু কেনেকে shoot কৰে কেনেকে perform কৰে judges কি কৰে কি মানে কেনেকুৱা পালে আৰু তেওঁলোকৰ কেনেকুৱা মানে tough হয় নে easy হয় হেতু তেওঁলোকে প্ৰকাশ কৰিব তাকে আজি vlogটোত হেতুৱে ওলাব আৰু ভাবিলো আপোনালোককো দেখাই দিওঁ যে কেনেকে কি হয় আৰু হে আগলৈ চাই যাব ব্যাকগ্ৰাউণ্ড নয়েজ ইগনোৰ কৰক কাৰণ মই ইয়াত আছো গুৱাহাটীত সো ইয়াত ঢেৰ মানুহ তো সেইকাৰণে মোৰ vlogটো অলপ দেৰি হৈছে কিন্তু মই vlog দি থাকিম আগলৈ চাই যাওক আৰু ইয়াতে পাৰফৰ্মেন্স কৰি আছে আমি আহা লগে লগে ইয়া দেখিলো পাৰফৰ্মেন্স কৰি থকা বহুত ধুনীয়া পাৰফৰ্ম কৰিছে তাহাঁতি বহুত টেলেন্টেড কিডছ হয় আৰু চাই যাওকচোন আগলৈ এইটো আমাৰ লাইফ এতিয়া যে ভিডিঅ' আমাৰ শ্ব' কৰিম আমি চাবলৈ আৰু ইয়াতে যিহেতু দেখিছে তাহাঁতৰ বহুত প্ৰব্লেমছো হয় ইয়াৰ মাজতে এটা গ্লিচ হৈ গ'ল তাই মাজতে লাইনটো ধৰিব নোৱাৰিলে চালো আৰু আছে শ্ব' চাবলৈ মই ডাইৰেক্ট ইয়ালৈকে আহিলোঁ এইটো ছাডেন ব্লগ হয় কিন্তু porisoi season 3 আৰু ইয়াতে আমি ভাবিলোঁ ব্লগটো বনাই আপোনালোকক বিহাইণ্ড দ্য চিনছ দেখাই Ready? 3, 2, 1, go! Rekor pasok puno swagat janaisu apnaloke sai ase the live grand finale of Dark Cement presents Porisoi season 3 गाइस हम लोग ये परिचय सीज़न 3 के शूटिंग में हैं पर यहाँ पे बहुत मच्छर है तो हम लोग अभी ओडोमॉस लगा रहे हैं ये है मॉन আৰু ইয়াতে আহি বহুত নজনা কথাও গম পালোঁ যদি ইয়াতে ৰিয়েলিটি শ্ব'বোৰত এংকাৰ বা জাজেছবোৰৰ কিবা ৰৈ যায় ক'বলৈ তেওঁলোকে ৰিটেক ল'ব পাৰে তেওঁলোকক চান্স দিয়া হয় আকৌ ক'বলৈ কিন্তু ডান্সাৰ্ছবোৰ সঁচাকৈ একদম বহুত টেলেণ্টেড থাকে ডান্সাৰ্ছ বুলিয়ে নহয় যোনবোৰ এইটো ইয়াতে এই প্লেটফৰ্মটো এনেকুৱা হয় আপুনি যিহঁতে আপোনাৰ টেলেণ্টটো আছে সেইটোৱে আপুনি শ্ব' কৰিব পাৰে এই প্লেটফৰ্মটোত আৰু ইয়াতে সঁচাকৈ অসমৰ মানুহবোৰ বহুত টেলেণ্টেড তেওঁলোকে নিজৰ বহুত একদম 100% দিয়ে চাই বহুত ভাল লাগিলে পাৰফৰ্মেন্স চাই ভাল লাগিছে ধুনীয়া লাগিছে সকলোৱে ভাল পাৰফৰ্মেন্স কৰি আছে আৰু যেহেতু গ্ৰেণ্ড ফিনালে সকলোলৈকে শুভেচ্ছা জনাইছোঁ কেনেকুৱা লাগিছে কোন জিকিব পাৰে মোৰ মতে আচলতে সকলোৱে ভাল পাৰফৰ্মেন্স কৰি আছে আজি 11টা পাৰফৰ্মেন্সৰ ভিতৰত মেক্সিমামে ভাল পাৰফৰ্মেন্স কৰিছে গতিকে কোৱাটো টান জাজ কৰাটো টান আজি এতিয়া ৰাইজৰ হাতত দিছে সেইকাৰণে এক্সপিৰিয়েঞ্চ খুব ধুনীয়া প্ৰাগৰ এই অনুষ্ঠানটোত মই যোৱা 2 বছৰৰ পৰা জড়িত হৈ আছোঁ ছিজন 2ৰ পৰা খুব ভাল এক্সপিৰিয়েঞ্চ এক্সাইটেড প্ৰতিভাৱান ল'ৰা ছোৱালী ওলাই আহিছে সেইটো চবতছে ডাঙৰ কথা ধুনীয়া প্লেটফৰ্ম এখন পাইছে তেওঁলোকে নিজৰ টেলেণ্টবিলাক শ্ব' কৰিব ইয়াৰে পাছত তাহাঁতি হেৰি যাব পাৰিব ন মানে নেশ্যনেল লেভেলত যাব পাৰিব অলৰেডি আমাৰ আছে নেশ্যনেল লেভেলত যোৱা আছে ইউনিটি ওৱান ক্ৰিউ আছে ইনচেণ্ট মেনিয়া ইহঁতে অলৰেডি বাহিৰত কাম কৰিছে তো মই ভাবোঁ ইহঁতে পাৰিব বাহিৰত আমাৰ অসমৰ নাম উজ্বলাব পাৰিব অল দ্য বেষ্ট থেংক ইউ চবকে অল দ্য বেষ্ট ভিনি চলি আছে গ্ৰেণ্ড ফিনালে চলি আছে আৰু ডিচিজনছ ল'বলৈতো আমাৰ হাতত নাই ৰাইজৰ হাতত আছে ভোটিং চলি আছে
চব ওপেন আৰু ন চব ওপেন যোনে ভাল পায় এজনী মোৰ ওৱান এণ্ড অনলি চালি আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু ওচৰতে ঘণ্টাটো দবাই দিব আৰু এতিয়া আমাৰ ইয়াতে ব্ৰেক হৈছে ব্ৰেক টাইম জাজ গৈছে বাথৰুমত আহিলেই জাজ অলমষ্ট আৰু এইফালে মৰমৰ বা তাইকে বেছি দেখাবলৈ ইয়াত একো নাই পাৰফৰ্মেঞ্চবোৰ আছে সেইবোৰে দেখাম মাজে মাজে আৰু মই বহুত দেৰিকৈ আহিলোঁ ইয়াত চাবলৈ যিমানখিনি পাৰিম সিমানখিনি দেখাম আৰু এয়া আছে আত্ৰী কথা ক'ব মই নাজানো কাৰণে মই মনে মনে আছোঁ অঁ ময়ো নাজানিছিলোঁ আগতে কথা ক'বলৈ বাট হেবিট হৈ গৈছে আপোনালোকৰ কাৰণে এজন কমেডিয়ান আনিছোঁ অল দ্য ৱে ফ্ৰম কলকাতা নমস্কার তৃষ্ণার ব্লগকে আপনারা লাইক করুন সাবস্ক্রাইব করুন কমেন্ট করুন আর অনেক অনেক ভালোবাসা দিন আর আমি আছি এন্টারটেইনমেন্টের জন্য Okay. Next performance. If last performance, performance last movie. Last পৰা ঘৰ গৈ আছোঁ মই হঠাৎ ব্লগটো আৰু ইয়াতে কিনকিনি বা নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলে মোৰ লগত অলপ আহকচোন শুনো আমি It's amazing. ভাল লাগিছে আৰু thank you for coming আৰু মানে হেৰি বিবেক আৰু টিনা কাৰণে তোমাক কংগ্ৰেচুলেট কৰিছোঁ সকলোৱেতো গম পাইছে বিবেকৰ চিষ্টাৰ ইন ল হয় সুইট হয় আৰু আজি আমি ভালকৈ লগ পালোঁ বিৰাট ভাল লাগিছে আৰু লগ পাবলৈ আছে এইটো একোৱেই নহয় আকৌ লগ পাম কেনেকুৱা লাগিছে জাজ মোৰ বিৰাট টাফ লাগিছে আৰু আই এম চিয়'ৰ আজি আমাৰ একচুৱেলি চবেই ভাল কৰিছে ন দৰ্শকক আজিতো আমাৰ ফিনালে হয় চ' ফিনালেত লাইভ ভোটিং হ'ব চ' লাইভ ভোটিঙত মই চিয়'ৰ দৰ্শকৰো সাংঘাতিক বেছি দিগদাৰ হ'ব টান হ'ব কাক বাছি and it's a very free মানে fair আৰু fair absolutely very fair decision আৰু and all the performers are really good yeah क्या बोला था आपने मुझे उसमें बैठ के पूरा जगह पे घूमना है किस पे वो राइड्स जैसे हाँ इसमें बैठना है कैमरा के ऊपर बैठना नहीं कैमरा नहीं रॉड पे बैठना है फिर ऐसे ऐसे घूमना है 2, 1, go. গ্ৰুপে সো ফাৰ্ষ্টে আমি সৰ্বপ্ৰথমে জাজেছৰ ওচৰলৈ আহিম দিক্ষুদা অংশমান এণ্ড গ্ৰুপ যেতিয়া মঞ্চলৈ আহে তেতিয়া এনেই মনটো ভাল লাগি যায় ইমান ধুনীয়া স্মাইল এটা লৈ আহে আটাইকেইজনে আৰু ইমান কণমানি বয়সত ইমান ধুনীয়াকৈ বাঢ়ি বজায় প্ৰথম দিনাৰ পৰাই মই কৈছোঁ এইটো আচলতে ঈশ্বৰৰ আশীৰ্বাদ নহ'লে কৰিব নোৱাৰে তো তেওঁলোকৰ গাত ভগৱানৰ আশীৰ্বাদ আছে মা সৰস্বতীৰ আশীৰ্বাদ আছে আজিও খুব ধুনীয়া হৈছে পাৰফৰ্মেঞ্চ আপোনালোকৰ উৎকণ্ঠা নাথাকিলে কেনেকে হ'ব হয়নে ভাত আছেতো বাহিৰত আমি খুৱাম চ' কৈ দিওঁ নেকি মই উইনাৰটো ঠিক আছে এতিয়া ক'ব নোৱাৰোঁ বিকজ এতিয়া টাইম হৈছে ভোটিং আৰু ইয়াতে যিহেতু দেখিব পাইছে পৰিচয় ছিজন 3ৰ এংকাৰ আছিলে হৰপাল শইকীয়া আৰু এওঁ বহুত সুন্দৰ এংকাৰ কৰিছে আৰু ইয়াতে অকণমানি ভাইটিজনে তেওঁলৈ এটা মৰমত গিফ্ট এটা আনিছে সেয়াই পেইণ্টিং এটা বনাই আনিছে তেওঁ বৰ সুন্দৰ আছিলে তেওঁ বহুত ভাল পাইছিলে এইবোৰ সৰু সৰু মানে ইম'চনেল কিছুমান এনেকুৱা মুহূৰ্তবোৰ দেখিলে বহুত ভাল লাগে নহয়নে বাৰু ইমান ধুনীয়া লাগিছে বহুত লাগিছে So, ভগৱানজী মানে লাষ্টলৈ আহি অলপমান ইমোচনেল কৰি দিব। So, this is a very special thing for me. মই ভালকৈ ৰাখিম
আৰু ইয়াতে দেখিব পাইছে টিভিত যেতিয়া ব্ৰেক বুলি কয় ইয়াতো জাজেছবোৰে বা এংকাৰবোৰে সকলো পাৰ্টিচিপেণ্টছবোৰেও ব্ৰেক লয় অলপ আৰু এটা কথা ৰাইজ এটা প্ৰগ্ৰেম সফল হ'বলৈ তাৰ পাছফালে যে কেমেৰামেন লাইটমেন আৰু সকলো বেক ষ্টেজ মানুহবোৰে যে কিমান কষ্ট কৰে তেওঁলোকক চায়ো বৰ ভাল লাগিলে মোৰ এয়া ইয়াতে গম পালোঁ কষ্টৰ ফল যে মিঠা এটা প্ৰগ্ৰেম সফল হ'বলৈ বা ধুনীয়া হ'বলৈ টিভিত হওক ধুনীয়াকৈ দেখাবলৈ এওঁলোকৰো বহুত কণ্ট্ৰিবিউশ্যন থাকে আৰু এইটো বহুত ভয় লগা মমেণ্ট মানে চবেই ভয় খাই আছে লিডৰ হ'ব কোনোৱে নাজানে আৰু এই ৰিয়েলিটি শ্ব'ৰ বেকবোন আছিলে মিছেছ মৌচুমী বৰা তেওঁৱে গোটেই সকলো ডিৰেকশ্যনছবোৰ দিছিলে কেনেকৈ কি কৰিব লাগে চবকে গাইড কৰিছিলে তেওঁকো চাই বৰ ভাল লাগিল কোন হ'ব আই থিংক অংশু মই এনেকুৱা লাগিছে ডিকে এইটো হ'ব নেকি क्या लग रहा है कौन जीतेगा এখনো বুঝতে পারছি না কিন্তু খুব শিগগিরই আমরা বুঝতে পারবো কি বিজয়িতা मुझे लग रहा है अंशुमान और टीम जीतेगा झूठ मैंने बोला कॉपी कैट ठीक है 3, 2, 1, go. So finally, we have the winners list of Porisoi season 3. So India, our AB speak of final voting updates ahi poribo. So I request for our crew to upload. আৰু ইয়াতে মই কথা এটা কওঁ মই উইনাৰ বা ফাইনেলিষ্টক মই দেখাই নিদিওঁ সেয়া চাবলৈ আপোনালোকে চাব নাপাহৰিব ডালমিয়া প্ৰেজেন্স পৰিচয় ছিজন 3 কাৰণ সেইটো ছাৰপ্ৰাইজ নাথাকিবই নহয় জানো উইনাৰ কোন হ'ল সেইটো চাব একেবাৰে নাপাহৰিব বহুত সুন্দৰ পাৰফৰ্ম কৰিছে সকলোৱে চাব পৰিচয় ছিজন 3 অসমীয়া প্লেটফৰ্মত নতুন এনেকুৱা শ্ব' আহিছে সকলোৱে চাব লাগে যে অসমত কিমান টেলেণ্টেড মানুহ আছে কেনেকুৱা লাগিলে তোমাৰ এংকাৰ কৰি কিনে বহুত ভাল লাগিলে পৰিচয় ছিজন 3 ইয়াতে খতম হৈ গ'ল ইয়াতে খতম হৈ গ'ল খুব বেছি ভাল লাগিলে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ বাট উইনাৰ মোৰ শুভেচ্ছা থাকিলে কৈ নিদিওঁ কোন জিকিছে আপোনালোকে চাব আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব